प्रथम कथा आमी ट्राइबल और आमाक ट्राइबल हिसापे निजके परिचय दिबर कारणे इंराजर दिनते और भारत स्वाधीनतार पिছত आर्टिकल 342 आमाक अहोमर पिछपरा अंचलসমূहक बा अहोमर पिछपरा जनजातिসমূहक बा जातिসমূहक निजर किछु क्षमता दी किनि निजे अहोमत सुंदरকৈ এটা जीवन निर्वाहर कारणे आमाक जनजाति हिसापे स्वीकृति दिसे और भारतीय संविधान मते ए आमी जनजाति स्वीकृति दिया किछु आमी साहाय्य बा किछु क्षमता লৈ কিনে আমি অসমত বাস কৰি আইছো আৰু আজি আমি জোৰ সমদল উলিয়াবলগীয়া হৈছে। এই জোৰ সমদল কোনো এটা জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয়, আমাৰ এই জোৰ সমদল আমি অসম চৰকাৰৰ বিৰুদ্ধে, কিয়নো আমাৰ যেটো নেকি ভাৰতীয় সংবিধানৰ আৰ্টিকল 342 মতে আমাৰ 14টা অসমৰ জনজাতি লোকক কিছু ক্ষমতা দি কিনে নিজকে এটা ট্ৰাইবেল হিচাপে পৰিচয় দিবৰ কাৰণে আমাক অধিকাৰ দিয়া হৈছে। কিন্তু আমি দেখিছো যে কেইটামান বছৰ ধৰি আমাৰ এই 14টা জাতিয়ে পোৱা কিছু অধিকাৰ অসমৰ 6 জনগোষ্ঠীৰ লোকসকলে কিন্তু খৰ্ব কৰাৰ যি চেষ্টা, লগতে ইয়াক অসম চৰকাৰে কিন্তু দাবীসমূহক কিন্তু আলোচনাৰ কাৰণে কিন্তু 25 তাৰিখে বিধানসভা উত্থাপনৰ কথা কিন্তু আমি শুনা পাইছো। সেই কাৰণে আজি আমি মাত্ৰ অসম চৰকাৰক এটা আহ্বান জনাব বিচাৰিছো, আমিও সংগ্ৰাম কৰিব জানো, আমিও ৰাজপথত আন্দোলন কৰিব জানো, কিন্তু ইয়াক আমি বহলভাৱে কৰা নাই। কেৱল মাত্ৰ আমি চৰকাৰক সকিয়নি দিব বিচাৰিছো যে এই জোৰ সমদলৰ দ্বাৰা আমি চৰকাৰক আহ্বান জনাব বিচাৰিছো যে অনাগত দিনত যদি 6 জনগোষ্ঠীক জনজাতিকৰণ যদি কৰে আমাৰ সংগ্ৰাম কিন্তু তীব্ৰতৰ হ'ব। আমিও ৰাজপথত আমি 10 লক্ষাধিক 15 লক্ষাধিক মানুহ ওলাই আমিও ৰাজপথত আন্দোলন কৰিম আৰু 2026 চনত ইয়াৰ প্ৰতিশোধ লবৰ কাৰণে কিন্তু আমাৰ 42 লাখ জনজাতীয় লোকে কিন্তু সাজু হৈ আছে। সেই কাৰণে আমি এই জোৰ সমদলৰ পৰা এটাই আহ্বান দিব বিচাৰিছো, কোনোবাকে যদি এই চৰকাৰখনে যদি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে তেনেহলে আমি তীব্ৰৰ পৰা তীব্ৰতৰ এই আন্দোলন আমি গঢ়ি তুলিবৰ কাৰণে সাজু হম বা প্ৰস্তুত হম। আমি প্ৰথমে আমি চিধা কথা ক'ব বিচাৰিছো, 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাত আমি তীব্ৰ বিৰোধিতা কৰিছো। অসম চৰকাৰে যি নীৰৱতা ভূমিকা পালন কৰি আছে আমি ইয়াক তীব্ৰ বিৰোধিতা কৰিছো। অনাগত দিনত যদি এনেকৈ মৌনভাৱে চৰকাৰে কিবা এটা কাৰণত জনজাতিকৰণ দি দিয়ে তেতিয়াহলে আমি ইয়াতকৈ বেছি আন্দোলন কৰিবলৈ বাধ্য হ'ম। অহা 25 তাৰিখে যেহেতু আমি বিশেষ সূত্ৰে গম পাইছো, ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ কুম্বাংচাৰী ইতিমধ্যে হৈ গৈছে, বিশেষ সূত্ৰে গম পাইছো যে অহা 25 নৱেম্বৰ তাৰিখে বিধানসভাত এই বিষয় লৈ কিনে চৰ্চা চলিব। এই চৰ্চাত যদি বিৰোধী পক্ষই হওক আমাৰ এই এতিয়া চলি থকা চৰকাৰে হওক যদি তাত সিহঁতৰ পক্ষ লয় তেতিয়াহলে আমাক যেনেকা ভাৰতীয় সংবিধানে অকণমান এটা ক্ষুদ্ৰ আমাক অধিকাৰ দি থৈছে, এই অধিকাৰক শেষ কৰিবলৈ যি ষড়যন্ত্ৰ চলিব ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিবই লাগিব। যদি চৰকাৰে উত্থাপন কৰি সিহঁতৰ এটা পক্ষ লয় তেতিয়াহলে আমাক যদি সিহঁতে মৰম নকৰে সিহঁতকো আমি মৰম নকৰিবলৈ বাধ্য হ'ম। আৰু আমি মিডিয়াৰ জৰিয়তে ক'ব বিচাৰিছো, আজি আমাৰ গালি আঞ্চলিকৰ অকল 3খন গাঁৱে এই বিৰোধিতা কৰিছো। আমি অনাগত 25 তাৰিখলৈকে এই বিৰোধিতা এই সংগ্ৰাম চলি থাকিব। অহা 25 তাৰিখলৈকে প্ৰতিখন গাঁৱে এই যি আমি জোৰ সমদল উলিয়াইছো ইয়াতকৈ বেছি তীব্ৰ জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিম বুলি এই মিডিয়াৰ যোগেদি আমি চৰকাৰক আহ্বান জনাইছো। ধন্যবাদ। 6 জনগোষ্ঠী জনজাতিকৰণ নিদিবৰ কাৰণে দাবী জনাইছো আমি টাকা মিচিং মিমেকে বাঙে নাৰী সমাজ ওলাই আহিছো, মাতৃ সমাজ ওলাই আহিছো। আমি য'ত নেকি আজি ঘৰ বাৰী দৰ্জা বন্ধ কৰি আমি ওলাই আহিছো, য'ত আমাৰ গাখীৰ খোৱা কেঁচুৱা আছে, কেঁচুৱা আমি ঘৰত এৰি থৈ যাব নোৱাৰাত আমি বুকুচা বান্ধি ওলাই আহিছো। আমি চৰকাৰৰ পক্ষে থিয় দিছো। যদি সেই 25-11 নৱেম্বৰ দিনাখন যদি চৰকাৰে আমাক 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়াৰ কথা ওলাই তেতিয়াহলে আমি জংগী আন্দোলন কৰাৰ প্ৰচেষ্টা চলাম। আজি প্ৰথম হয় আমাৰ, আৰু আমি এনেকুৱা ধৰণৰ জংগী আন্দোলন আমি চলাই যাম 24 তাৰিখলৈকে ননিষ্টপকে। গতিকে আমি নাৰী সমাজ ওলাই আহিছো, চৰকাৰক অখিয়নি দিছো। ধন্যবাদ।